নমস্কাৰ বন্ধুসকল, পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। আজি আমি কথা পাতিম এটা কোম্পানী, যিটো কোম্পানীৰ আপোনাৰ নামটো হৈছে কেম্পছ কম্পিউটাৰ এজ মেনেজমেণ্ট কোম্পানী। ইয়াৰ মাৰ্কেট ভেলু হৈছে, মাৰ্কেট কেপটো হৈছে 14,646 কোটি টকাৰ কোম্পানী হয়। এটা মিড কেপ কোম্পানী হয়। এই কোম্পানীটোৰ বিষয়ে আপোনালোকক জনাই আছোঁ আজি। এইটো কোম্পানী আপোনাৰ চেবিত লিষ্টেড হৈছিলে আপোনাৰ 2020 চনত আৰু বৰ্তমান ৰেট চলি আছে 2900 টকা, আৰু লাষ্ট আপোনাৰ 4050 টকালৈকে গৈছিলে। আৰু এবছৰ হৈছে কোম্পানীটো লিষ্টেড হোৱা, আৰু হয়তো আৰু 100 টকামান কমতো পাব আপোনালোকে, আৰু এইটো ৰেট হয়তো আপুনি নেক্সট টাইম নাপাবও পাৰে। খুবেই ভাল কোম্পানী। এই কোম্পানীটো আটাইতকৈ ডাঙৰ কথাটো মই দেখুৱাব বিচাৰিছোঁ, আপোনালোকে বছৰত চাৰিবাৰ ডিভিডেণ্ড দিছে। এই কোম্পানীটোৱে 4বাৰ ডিভিডেণ্ড দিছে আপোনালোকক। আৰু এই কোম্পানীটোৰ বিষয়ে আমি জানি নাহক, এই কোম্পানীটো কি কাম কাজ, কম্পিউটাৰ এজ মেনেজমেণ্ট ছাৰ্ভিচ আগতে জনাইছোঁ। আপোনালোকৰ এই কোম্পানীটোৰ কাম কাজটো হ'ল এই মিউচুৱেল ফাণ্ড ট্ৰেন্সফাৰ এজেঞ্চি টু ইণ্ডিয়া এছেট মেনেজমেণ্ট কোম্পানী, এটা ডাঙৰ কোম্পানী, আৰু 70% কাম এইটো কোম্পানী কৰে। এটা মনোপলি মাৰ্কেট আছে এইটো কোম্পানীৰ, গোটেইখিনি কাম এইটো কোম্পানী কৰে। প্ৰতিটো বছৰতে আপোনাৰ ৰেভিনিউ চাই লওক, 2017ত 400 কোটি টকা, 2018ত 600 কোটি টকা, তেনেকৈ কোম্পানীটোৰ পৰা ৰেভিনিউ বছৰি বাঢ়ি গৈ থাকে। তেনেকৈ ভাল কোম্পানী হয় এইটো, ৰেভিনিউ দিয়া কোম্পানী। আৰু আপোনাৰ শ্বেয়াৰ হোল্ডিং পেটাৰ্ণছবোৰ চাই লওঁ আহক। প্ৰমোটাৰৰ হাতত আছে আপোনাৰ 30%, আৰু ফৰেন ইনভেষ্টাৰৰ হাতত আছে আপোনাৰ 26%, ডমেষ্টিক ইনভেষ্টাৰৰ হাতত আছে 15%, বাকী পাব্লিকৰ হাতত। আৰু এই কোম্পানীটোৰ যিটো প্ৰফিট হয় আপোনাৰ টেক্স কটাৰ পিছত, এইটো আপোনালোকে চাই ল'ব। এইটো 200 কৰোৰ 2017 চনত, আপোনাৰ 164 2018 চনত, আপোনাৰ 21 চনত 107। এই কৰোণাৰ কাৰণে, ক'ভিড-19ৰ কাৰণে অলপ কমিছে এতিয়া। আৰু এইটো যেতিয়া ক'ভিড-19 সম্পূৰ্ণ হৈ যাব, এই কোম্পানীটো একেবাৰে এনেকুৱা ৰেট বাঢ়িব, হয়তো আজি 2000 টকা 2800 টকা কোম্পানী 1 লাখ হ'ব পাৰে ভৱিষ্যত আপোনাৰ। আৰু যদি 1 লাখ টকা নহয়, তেনেহ'লে আপোনাৰ হয়তো স্প্লিট কৰিব, বনাছ দিব, এটাৰ বদলি 2টা শ্বেয়াৰ দিব, তেনেকৈ কৰিব। আৰু এই কোম্পানীটোৰ আপোনাৰ ৰিজাৰ্ভ আৰু ছাৰপ্লাছ মানি, বাইচাঞ্চ যদি কিবা এটা বন্ধ হৈ যায়, তথাপি সিহঁতে চলিব পৰা, সিহঁতৰ তাত জমা পইচা আছে প্ৰতি বছৰে 400-300 কোটি টকা প্ৰতি বছৰে সিহঁতৰ থাকে। আৰু এইটো কোম্পানীৰ আপোনাৰ টোটেল এছেট আপোনালোকে নিচে দেখিছে, এইটো 2017 715, আপোনাৰ 21 452 টোটেল এছেট। আৰু এইটো কোম্পানীৰ আপোনাৰ যিটো লাইবিলিটিছ, সিহঁতৰ যিটো খৰচা হয় বছৰি, সেইটো খুব যিমান ইনকাম কৰে তাতকৈ বহুত কম, বেছিকৈ সিহঁতে প্ৰফিটটো হয়। আপোনালোকে এইটো চাওক, 361 412, আৰু তাৰ বিনিময়ত আপোনালোকে খৰচাটো আপোনালোকৰ টোটেল ইয়াত চাওক। টোটেল সিহঁতৰ কিমান, 17 চনৰ 174, এইটো লাষ্টত চাওক 48 কৰোৰ, ইমানখিনি সিহঁতৰ খৰচা যিটো কোম্পানী চলোৱা মেনেজমেণ্টৰ কাৰণে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল, কোম্পানীটোৰ শ্বেয়াৰ খুবেই কম সংখ্যক আছে, গতিকে MRF-ৰ নিচিনাই ৰিজাল্ট দিব পাৰে সি। MRF-ৰ এতিয়া 88, 89, 98,000লৈকে শ্বেয়াৰ গৈছে। ঠিক তেনেকৈ এইটো কোম্পানীও আপোনালোকৰ ভৱিষ্যত এটা মাল্টিবেগাৰ কোম্পানী হ'ব পাৰে। কিন্তু এনেকুৱা কোম্পানীবোৰ ডাঙৰ ৰিজাল্ট দিব পাৰে আপোনালোকৰ সপোনবোৰ পূৰা কৰিব পাৰে। যদি আপোনালোকে এনেকৈ ইনভেষ্টমেণ্ট কৰিব বিচাৰে শ্বেয়াৰ মাৰ্কেটত, আপোনালোকে ডিমাট একাউণ্ট খুলিব লাগিব। ডিমাট একাউণ্ট লিংকত দিয়া আছে, ডিছক্ৰিপশ্যন লিংকত দিয়া আছে, আপোনালোকে খুলিব পাৰে তাৰ পৰা। আৰু এনেধৰণে শ্বেয়াৰবোৰ জানি থাকিবলৈ কাৰণে, শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে জানি থাকিবলৈ কাৰণে, আৰু শ্বেয়াৰবোৰৰ কোন কোম্পানীৰ বিষয়ে জানি থাকিবলৈ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।